নমস্কাৰ, মই অঞ্জলি কিটচেনলৈ আপোনালোকক স্বাগতম জনালোঁ। আজি এটা মই ভুঞ্জিয়া লাডুৰ ৰেচিপি লৈ আহিছোঁ। ভুঞ্জিয়া লাডুটো মই কেনেকৈ বনাওঁ সকলোখিনি আপোনালোকক দেখাম, আপোনালোকে চাই যাব। এতিয়া প্ৰথমে মই এখন পেন পাতি ল'লোঁ, গেছ জ্বলাই মই চেনিখিনি গলালৈ দিছোঁ। জুইটো অকণমান কমাই ল'লোঁ। এতিয়া চেনিখিনিত অকণমান ফুড কালাৰ মিলাইছোঁ আৰু এয়া ৱাটাৰমেলনৰ চিপটো দি দিছোঁ। মোৰ চেনি পানীখিনি হ'বলৈ আৰু অলপ সময় আছে। অলপ সময় পিছত চেনি পানীটো নমাই দিম। এনেকৈ চাই অকণমান এঠা হোৱা যেন পালে মই নমাই দিম। এতিয়া মই চেনি চিৰাটো বনাই আছোঁ। এনেকৈ চাইছোঁ হাতেৰে, এতিয়া হোৱা নাই আৰু অলপ সময় লাগিব। এয়া মোৰ চেনি চিৰাটো ৰেডি হৈ গ'ল। এতিয়া মই গেছ অফ কৰি দিম। এয়া দেখিছে নহয়, এই বুট দালি মাত্ৰ মই একাপ লৈছোঁ। 4-5 ঘণ্টা তিয়াই ৰাখিছিলোঁ, ভালকৈ পানীটো টুকি। এতিয়া মই মিক্সি গ্ৰাইণ্ডাৰত মাৰি ল'ম। এয়া দেখিছে নহয়, বুট দালিখিনি মানে এতিয়া মিক্সিত মাৰি উলিয়াই ল'লোঁ। এতিয়া মই কি কৰোঁ আপোনালোকে চাই থাকক। আনফালে এখন মই পেন পাতিলোঁ, চচপেন এখন পাতিলোঁ। এতিয়া মই তেল দিছোঁ। তেল গৰম হ'বলৈ ধৰিছে। মই এতিয়া লাহেকৈ বৰ টাইপতে বুট দালিখিনি বনাই ল'ম। বুট দালিখিনি অকণ মচমচীয়াকৈ ভাজিম, বৰকেইটা মচমচীয়াকৈ ভাজিম। এতিয়া আটাইকেইটা লৰাই দিম। তলফালে ধুনীয়াকৈ ৰঙা হৈ আহিছে। আৰু অকণমান মচমচীয়াকৈ ভাজিব লাগিব। দেখিছে নহয়, লৰাই দিছোঁ। তলৰ চাইডটো ওপৰলৈ দিছোঁ, ওপৰ চাইডটো তললৈ দিছোঁ। এতিয়া ভালকৈ লৰাই দি থাকিম মচমচীয়া হোৱালৈ। মচমচীয়া হৈ আহিছে, নমাবলৈ প্ৰায় হৈ আছে। আটাইকেইটা মই ধুনীয়াকৈ লৰাই দিছোঁ, তাৰ ওপৰলৈ দিছোঁ। দেখিছে নহয়, আটাইকেইটা মই নমাই লৈ এতিয়া এটা মিক্সি জাৰত মই গুড়া কৰি ল'ম। এয়া দেখিছে, ধুনীয়া মচমচীয়া হৈছে। আটাইকেইটা মই গুড়া কৰি ল'লোঁ। এয়া
দেখিছে নহয়, ইমান ধুনীয়াকৈ ওলাইছে। চিৰাটো বনাই যে থৈছিলোঁ, এতিয়া তাতে মই এই সকলো মিশ্ৰণটো দি দিছোঁ। এতিয়া আটাইখিনি মই চেনি পানীটোৰ লগত মিলাই লৈছোঁ। দেখিছে নহয়, ইমান ধুনীয়াকৈ হালধীয়া হৈছে। এতিয়া মই 2-3 চামুচমান ঘি দিম। ঘি দিয়াৰ পিছত এতিয়া মই আটাইখিনি আকৌ ভালকৈ লৰাই ল'লোঁ। এতিয়া মই একেবাৰে কম জুইত 2 মিনিটমান লৰাই লওঁ। এতিয়া 2 মিনিট হৈ গ'ল, মই গেছো অফ কৰি দিলোঁ। এতিয়া মই 10 মিনিটৰ কাৰণে এখন ঢাকনা দি ঢাকি থ'ম, তাৰপিছত মই মুঠিয়াম। চাওক, মই 10 মিনিটৰ পিছত ঢাকনাখন উঠাই চাইছোঁ, মোৰ এনেকুৱানো হৈছে। এতিয়া মই এটা বনাই দেখুৱাম আপোনালোকক। এয়া দেখিছে নহয়, এনেকৈ মই আটাইখিনি মুঠিয়াই ল'ম। এনেকৈ আপোনালোকেও বনাই খাবচোন, সহজতে বনাব পাৰি এবিধ মিঠাই। আপোনালোকে মোৰ ভিডিঅ'টো ভাল পাইছে যদি লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি থৈ যাব।